নমস্কাৰ ওয়েলকাম বেক টু মাই চেনেল। আজি মই আপোনালোকলৈ এটা ৰেচিপি লৈ আহিছোঁ যিটো সবৰে স্বাস্থ্যৰ কাৰণে বহু উপকাৰী হয় আৰু সকলোৰে বাৰীৰ পিছফালে থকা দুটা বস্তুৰে বনাম। দুটা শাকেই ক'ব পাৰে, নৰসিংহ আৰু ভেদাইলতা। সো বলকচোন ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে মই এইখিনি ভালকৈ ধুই লৈছোঁ। ধুই পেলাই এতিয়া মিক্সিত দি পানী অলপ দি পেলাই এইখিনি ভালদৰে পিচি ল'ম। এয়া মোৰ পিছা হৈ গ'ল। এইখিনি এতিয়া থৈ দিম। এতিয়া এফালে মই মচুৰ দালি কেইটামান ভালকৈ ধুই পেলাই তিয়াই থৈছোঁ অলপ টাইম। এতিয়া বৰকেইটা বনাবলৈ মচুৰ দালিখিনি পিচি ল'ম। তাত আদা, নহৰু, জলকীয়া আৰু নিমখ এড কৰি পেলাই এইখিনি ভালকৈ আপোনালোকে গ্ৰাইণ্ড কৰি ল'ব। এয়া হৈ গৈছে গ্ৰাইণ্ড কৰা। তাত মই পিঁয়াজ কেইটুকুৰ কাটি দিছোঁ, হালধি অলপমানো দি দিছোঁ। এতিয়া এইখিনি ভালদৰে মই মিক্স কৰি ল'ম আৰু তাৰপিছত এটা এটাকৈ বৰ বনাই যাম। এতিয়া ইফালে কেৰাহী এটাত মই তেল অলপ গৰম কৰি লৈছোঁ আৰু তাত এটা এটাকৈ বৰখিনি দি যাম। বৰকেইটা ভালকৈ দুইটা ছাইডে ভাজি ল'ব, লুটিয়াই লুটিয়াই। এইকেইটা বৰ ভজা হৈ গৈছে আৰু বাকীকেইটাও মই এইদৰে ভাজি ল'ম। এয়া মই গোটেইকেইটা ভাজি ল'লোঁ আৰু মই এটা খাই দেখাইছোঁ। খুবেই মচমচীয়া হৈছে বৰকেইটা। আপোনালোকেও বনাই চাবচোন, এনেকৈয়ে খাই খুব ভাল লাগে। আৰু এইফালে মই তৰকাৰীখিনি বনাই ল'ম। এতিয়া তাৰ কাৰণে পিঁয়াজ কাটি লৈছোঁ, আদা লৈছোঁ, নহৰু লৈছোঁ আৰু জালুক আৰু জিৰাখিনি মই অলপমান গৰম কৰি গুড়ি কৰি ল'ম। ইফালে কেৰাহীত তেল গৰম কৰি তাত পাঁচফোৰণ দি লৈছোঁ। তাত এতিয়া পিঁয়াজখিনি দি দিছোঁ। আপোনালোকে গোটেইখিনি বস্তু একেলগে দিব পাৰে। মই প্ৰথম পিঁয়াজখিনি দিছোঁ, তাৰপিছত আদা নহৰুখিনি দি দিম, ভাজি ল'ব অলপমান। এতিয়া সেয়া আদা নহৰুখিনি মই দি দিছোঁ থেতেলিয়াই পেলাই। তাৰপিছত জিৰা আৰু জালুক সেয়াও গুড়ি কৰি লৈছিলোঁ, সেইখিনিও দি দিম। আপোনালোকে ভাজি ল'ব এইখিনি ভালদৰে। তাত মই এতিয়া হালধি 1 চামুচ দি দিছোঁ। হালধি দিয়াৰ পিছতে ইয়াত নিমখো দি দিম। নিমখ আপোনালোকে সোৱাদ অনুসৰি দিব। মছলাখিনি ভালদৰে ভজা হ'লেই তাত চাকনি এখন লৈ এইখিনি চাকি পেলাই দি দিব। আমি যিখিনি পিচি থৈছিলোঁ ভেদাইলতা আৰু নৰসিংহৰ জোলখিনি, সেয়া চাকনিখনত চাকি ল'ব। তাত আপোনালোকে যিমান পৰিমাণৰ পানী বিচাৰে সিমান মিক্স কৰি দিলেই হ'ল। মই ইমানখিনি এড কৰিছোঁ পানী। 1 চামুচ গৰম মছলা দি দিছোঁ। এতিয়া জোলখিনি ভালকৈ উতল আহিলে তাত ভাজি থোৱা বৰকেইটা এড কৰি দিম। আপোনালোকে বিচাৰিলে কেইটামান এনেও ৰাখি থ'ব পাৰে ভজাকৈ খাবলৈ। মই জোলৰ বৰ খাই বেছি ভাল পাওঁ, চ' ইয়াতে দি দিছোঁ আৰু কেইটামান ৰাখি থৈছোঁ বাৰু। আপোনালোকেও ৰাখি থ'ব পাৰে তেনেকৈয়ে ভজাকৈ খাবলৈ বেছি ভাল লাগে, মচমচীয়া হৈ থাকে। এতিয়া এইখিনি ভালদৰে উতলি ল'ব দিম। হৈ গৈছে, এতিয়া মই গেছটো অফ কৰি থ'ম। আপোনালোকে এই উপকাৰী ৰেচিপিটো নিশ্চয় ঘৰত ট্ৰাই কৰি চাব, পেটৰ কাৰণেও খুব ভাল হয়। আৰু যদি আজি মোৰ এই ৰেচিপিটো ভাল পালে তেন্তে নিশ্চয় লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ, থেংকছ ফৰ ৱাচিং।